ৰাতিপুৱাই ইহঁতি এই হোটেলত চাহ খাব গ'ল। চাহ ৰুটি খাই আহি পেলাই গৰম চাহ। মোৰ এতিয়া ভিতৰত কাম আছে, মই কামবোৰ কৰি লওঁগৈ। ৰ'দটো ওলাইছে ধুনীয়াকৈ, ৰ'দ পৰিছে, ভিতৰতো অলপ ৰ'দ সোমাই। ঘৰ এতিয়া লেতেৰা হৈ আছে, ঘৰ ঝাৰু দিওঁ মই। আৰু তাৰপিছত কিবা কিবি কাম আছে কৰি লওঁ। আৰু ভিতৰতো মোৰ বহুত কাম আছে, ভিতৰৰ কামবোৰো আজি কৰি লওঁ। এয়া দেখিছে নহয়, একদম কাপোৰ জাপিব আছে। আৰু এয়া মই এতিয়া ঘৰ ঝাৰু দিওঁ। আৰু মোৰ বহুত বেছিয়ে কাম আছে, এইবোৰ কাম কৰি লওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই লক্ষী বৰা। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। এতিয়া 7টা বাজিছে। সেয়াই আৰু দিনটো ব্লগ অলপ দেখাই যাম, কিনো কৰোঁ কি নকৰোঁ, তাকে আপোনালোকে চাই যাব। কি আনিলা দেখুৱা, কি আনিলা দেখাব, দেখা। এইবোৰ নাখাওঁ হেৰো, মই জেমছকেইটা একদম খাম বুলি কাঢ়ি লৈছোঁ। কি আনিলে মোলৈ, কি আনিলে সেইটো কওক। কি হয় চিঙৰা। মই চাটনি এওঁলোকে আনিছে, চিঙৰা চাটনি। ৰাতিপুৱা এতিয়া গৰম চিঙৰা খাই মোৰ ভাল লাগে, খাই লওঁ। মই এতিয়া খাই লওঁ, এওঁলোকে খাই আহিলোঁ বুলি কৈছে, মই এতিয়া খাই লওঁ। সেয়া পূৰা গৰম হৈ আছে। চিঙৰা মোৰ খাই বহুত ভাল লাগে, ফেভৰেট বুলিয়ে ক'ব পাৰি। চিঙৰা চাটনি, দৈ চিঙৰাও ভাল লাগে। আৰু এতিয়া খাই লওঁ, খাই পিনি আৰু দিনটো কি কাম আছে দেখাই যাম, অলপ খাই যাব আপোনালোকে। এনেই এতিয়া মোৰ জাপি হৈ গ'ল, মই এতিয়া বিচনাখন ধুনীয়াকৈ পাৰি লওঁ। এইফালে বিচনা পাৰি ল'লোঁ, আৰু এইফালে কাপোৰ ধুনীয়াকৈ জাপি ল'লোঁ। অলপ দেখাই দিছোঁ ৰ'ব। এইখন টাৱেলখনেও মুখ মোহাৰি ইয়াতে থৈ গ'ল, এখন মই ৰ'দত দি দিওঁগৈ। আৰু এইফালে জাপি থ'লোঁ, এইফালে কাপোৰ জাপিলোঁ এইখিনি। আৰু ধুবলগীয়া কাপোৰখিনি মই একেবাৰে ধুই উলিয়াই লওঁগৈ, মেচিনত ভৰাই লওঁগৈ। আৰু এইখন অকণমান ঠিক কৰিব আছে, এইখিনি কাপোৰ ধুব লাগিব। এতিয়া মই গা পা ধুই আহিলোঁ, আহি অকণমান মূৰটো ফনিয়াই মেলি ল'লোঁ। ফনিয়াই ৰাতি মই মানে ঘৰত থাকিলে একো ক্ৰীম নলগাওঁৱে, এনেই মূৰটো ফনিয়াই ফুট এটা লৈ লৈছোঁ। আৰু এতিয়া মই ভাত বনাওঁগৈ। আজি মানে ভাত সোনকালে বনোৱা নাই, আনকালে মই ৰাতিপুৱা সোনকালে আগে ভাতেই বনাই লওঁ গা ধুই। আজি ভাত বনোৱা নাই, মানে এওঁ আজি ৰেষ্ট আছে, ডিউটি নাই। সেইকাৰণে ভাবিলোঁ কি আজি অকণমান ভিডিঅ' কৰি লওঁ, তাৰপিছত লাহে ধীৰে ভাত বনাম। আৰু এওঁলোকো এতিয়া অকণমান ওলাই গ'লগৈ, এওঁ আৰু ল'ৰাটোক লৈ। এইফালৰ পৰা অকণমান ওলাই ঘূৰি আহোঁগৈ বুলি ক'লে, তাৰপৰা সেই যোৱাৰ কাৰণে মই এতিয়া বোলো অলপ ভিডিঅ' বনাই লওঁ। এতিয়া আৰু মই ভাত বনাম আৰু আজি, সেইকাৰণে অলপ ভাত লাহেকৈ বনাম বুলি ভাবিছোঁ। নহ'লে ভাত মোৰ ইমান সময় হৈয়ে যায় খাবলৈ। এতিয়া মই ভাতটো বনাই লওঁগৈ, চাই থাকিব আপোনালোকে। চব্জি এতিয়া নবনালেও হ'ব নেকি, মানে এওঁতো ডিউটি নাযায়ে। আৰু এতিয়া ৰুটি ভাজি খাই আহিলেগৈ, দেখিছিলে। আৰু ইয়াত দাইল আছে কালি বনোৱা, আৰু এইবিলাক কিবা আছে। ইয়াত বন্ধাকবি ভাজি আছে, আৰু এইফালে মাছো আছে, মাৰি থৈ দিছোঁ। ফ্ৰিজত থোৱা আছিলে, ৰাতিপুৱা ইয়াত উলিয়াই দিলোঁ। নহ'লে মানে বেছি ঠাণ্ডা হৈ থাকে, অলপ দেৰিকৈ গৰম কৰিম আৰু গৰম কৰি খাব লাগিব। আৰু এতিয়া বিশেষ তেনেকুৱা কাম নাই আজি, এইবোৰতো হ'লেই মোৰ কাম কৰি। আৰু এতিয়া দেখিছেনে ল'ৰাটোৱে জেমছ আনিছিলে যে, এইবোৰ খাই ইয়াতে বাকলি পেকেট মানে ইয়াতে পেলাই থৈ গ'ল।
মই এইফালে পেলাই দিমগৈ আৰু বাহিৰত অকণমান আপোনালোকক দেখাই দিছোঁ ক'ৰবাত ফুৰিব যাব কাইলৈ পুৰীলৈ যাব জগন্নাথ মন্দিৰ যাব জোতা ইয়াতে ধুই এনেকৈ থৈছে ৰ'দত দিব আছে মোক তাৰপিছত এতিয়া মই ইয়াতে অকণমান ৰ'দত দি থৈ দিওঁ কোনফালে ৰ'দ পৰিছে গমেই পোৱা নাই নহয় এনেকৈ দি থৈ দিওঁ শুকাব চাগে আৰু এতিয়া মই এই জোতাযোৰ ৰ'দত দি ল'লোঁ কি চেনেল ফালিলে কেনেকৈ ফালিলে গাহৰি মাংস পিছে বহুত দিন খোৱাই নাই আমি ন বেমাৰ হোৱাৰ পৰা খোৱাই কেলে ইমান দাম বেমাৰ হৈ পিনে কি গাহৰি দামহে বঢ়াই দিছে নেকি নাই গাহৰি আনিবি আৰু এপিচ আৰু ফ্ৰাই কৰি নাখাম আৰু কথাই হ'ব নোৱাৰে কোনে আনিব কেলে এতিয়া ভাত বাঢ়ি ল'লোঁ ভাত বাঢ়ি পিনি এতিয়া আমি খাই লওঁ খাই পিনি আৰু দিনটো দেখাই যাম আৰু কিনো কৰি থাকোঁ এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ এতিয়া 12টা বাজি গ'ল আজি ভাত খোৱা দেৰি হ'ল আমাৰ সেইকাৰণে এতিয়া আকৌ ব্লগটো আৰম্ভ কৰিছোঁ আৰু মোৰ এতিয়া আৰু এয়া এইফালে খৰি কাটি আছে পূৰা ফুৰিবলৈ যাব সেইকাৰণে খৰি কাটি থৈ গৈছে আমাৰ জুইত বনাওঁ নাই আজিকালি ভাত সেইকাৰণে খৰি একদম কাটি থৈ গৈছে কাঠ খৰি আৰু বাঁহ খৰি এতিয়া ক'লৈ যাম কৈছে আপুনি কি আছিলে সেইডোখৰ জেগাডোখৰ নাম উৰিষ্যা এতিয়া পূৰা খৰি চৰি কাটি লৈছে কাটি থৈ যাবলৈ কৈছোঁ কেইদিনৰ কাৰণে যাব 8 দিনমানৰ কাৰণে যাবতো সেইকাৰণে খৰি চৰি কাটি থৈ যাবলৈ কৈছোঁ আৰু গেছটো আনিলেগৈ গেছটো নাইকিয়া হৈ আছিলে সেইটো আনি ল'লে এতিয়া কাপোৰখিনি মই মেলি লওঁ হেল্ল' এভৰিৱান এতিয়া সন্ধিয়াই হ'ল অকণমান শুই দিলোঁ মই এতিয়া সাৰ পাইছোঁ গৌতময় হৈ গ'ল গমেই নাপালোঁ এতিয়া মই কাপোৰকেইটা বোলো ভৰাই লওঁ তাকে ভৰাই পিনি আৰু এওঁ ঘৰলৈ গ'ল কাইলৈ যিহেতু পুৰী জগন্নাথ মন্দিৰ যাব পুৰীলৈ তাকে ঘৰত বোলে গৈ আহোঁ এপাক ঘৰলৈ গ'ল সেইকাৰণে মাকো কৈ থৈ আহিম এনেকৈ বুলি কৈ গ'ল আৰু এইকেইটাও ৰ'দত দিছিলোঁ ৰ'দ গৈ কিবা হ'ল এতিয়া শুই থাকোঁতে একো গমেই নাপালোঁ ৰ'দ গৈ ক'ৰবাত পালেগৈ এতিয়া সেইকেইটাও ভৰাই লওঁ আৰু ভিতৰত তেনেকুৱা বিশেষ কাম নাই এতিয়া গধূলিলৈ আৰু ভাত পানী বনাব লাগিব আৰু এইখিনি কাপোৰ এতিয়া আনিছোঁ এইসোপা জাপিব লাগিব চাই যাব চকী কাপোৰবোৰ জাপি দিবা আকৌ আৰু এইবোৰ গাৰু চাৰু ইয়াতে চাহ নাখাওঁ মই এতিয়া এইটো খাম চকু পাই আনিছিলে তোমালে কি আনিলে চাওঁ পাপাই তেৰেমেৰে আনিলে মই এইটো চকু পাই খাম এনেকৈ ইয়াকে দিম এটা খাই লওঁ ধৰা পেকেটটো ধৰা হা নাখাওঁ এইবোৰ এতিয়া কাপোৰ পেকিং কৰিছে ফুৰিবলৈ যাবলৈ কিবা এটা কভাৰ লগাই লওঁ আকৌ সেইটোকে লগাই লওঁ সেইবোৰ চব সৰুৱে কভাৰ কোনটো পিন্ধি যাব লাগিছে কেলৈ নতুনটো আৰু ৰাম ট্ৰেইনতহে যাব এতিয়া ভাত পাতি দিছোঁ আৰু এইবোৰ শাক কাটি লওঁ ফুলকবি আলু
বিলাহী সদায় অকল এইবোৰ নিৰামিষ খানাই নাখাই আছোঁ এইকেইদিন আৰু এনে খৰাহিটো থৈ যাম ভিতৰত কেলে পৰ্দা দেখি আছে মালিক এতিয়া ওলকবিত এতিয়া পানী অকণমান দি দিছোঁ গৰম পানী দি অকণমান উতল আহিব দিম আৰু উতল আহিলে হৈ যাব আৰু এতিয়া সেয়া ভাজিখিনি ধুনীয়াকৈ উতল আহিছে এতিয়া এইখিনি নমাই দিলোঁ এতিয়া ভাত খাবৰ কাৰণে আমি বাঢ়ি লৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি